হেল্ল' গাইজ, মই কামলা বাই চিনি পাইছা না মোক? মোৰ মানে কি কম আৰু, অকলে এটা ইনকামে খাব নোৱাৰো। মানুহটো মদ খাই পৰি থাকে ঘৰত। 500টাতো চলি আছেই মোৰ। ল'ৰা ছোৱালীক চাবলৈ হ'লে ঘৰ সাৰা মোচা কামেৰেই নহ'ব, অকল FB আছে আজিকালি, ধেৰ পইচা দিয়ে। সেইকাৰণে মই আজি ব্লগিং ষ্টাৰ্ট কৰিছো। মোৰ ভিডিঅ'বিলাক চালে বহুত উপকৃত হ'ব। কেনেকে পাল মাৰি কাম কৰিব পাৰি মালিকৰ ঘৰত, এইবোৰ শিকাম। ঘৰটো সাৰাৰ সময়ত কেনেকে সাৰিব লাগে কৈ আছো ৰ'ব। হাউলি তেতিয়াহে সাৰিব লাগে যেতিয়া মালিকে চাই থাকে, নহ'লে এনেকে মাৰিলেও হ'ব। আৰু যদি মালিকে দেখে সেইদিনা কেনেকে হাৰিব, এনেকে যাতে আপোনাৰ সমান ঘৰ কোনো বেছি চাফা কৰিব নোৱাৰে, এনেকে কৰিব। মচাৰ সময়ত যদি মালিকে নেদেখে তেতিয়া এনেকে দিলেও হ'ব, নহ'লে এনেকে সেই টুকুৰা এৰি আকৌ এনেকে এক টুকুৰা এৰি এনেকে দিলেও হ'ব। আৰু যদি মালিকে দেখে তেতিয়াহ'লে একদম ঘনি এনেকে যাতে বাগৰিও দিব পাৰিলে, যাতে আপোনাৰ সমান কোনো ঘৰ চাফা কৰিব নোৱাৰে বুলি বিশ্বাস হৈ যায়। বাচনটো ধোৱাৰ সময়ত যদি মালিকে থাকে তেতিয়াহ'লে বাচনটো এনেকে আখালি পেলাই থৈ দিলেই হ'ব। আৰু যদি মালিকে দেখি থাকে তেতিয়া এইটো একদম ফেন কৰি দিব লাগে। তাৰপিছত এনেকে ধুই একদম যাতে মালিকৰ একদম পুৰা মুখখনে দেখা পায় তেনেকে চাফা কৰি দেখাই দিব লাগে। মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে ফলো কৰি দিব আৰু টিপছ এনেকুৱা দি দিম।